নমস্কাৰ আসসালামু আলাইকুম আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ বৰ্তমান ভাল এতিয়াতো আমৰ সিজন ন কেঁচা আম ভাবিলো জেলি মানে জাম বনাও তাকে সকলোৱে জানে আজিকালিতো নজনা কোনো নাই তাৰপা মই ভাবিলো সকলোৱে জানে যেতিয়া মই সবৰে পদ্ধতি সব বেলেগ বেলেগ জাম বনোৱা মইনো কেনেকৈ বনাও তাকে আপোনালোকৰ লগত বোলো শ্বেয়াৰ কৰোঁ যদি মোৰ ৰেচিপিটো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট এটা কৰিব আৰু যদি আপোনালোকে মোৰ ৰেচিপিটো চাই বনাব বিচাৰে মানে জামখিনি মোৰ ধৰণেৰে বনালে খাই কেনেকুৱা লাগে সেইটো কিন্তু কমেণ্টত জনাব দেই তেতিয়া মোৰ খুব ভাল লাগিব এয়া মই আম ললোঁ কেঁচা আম এতিয়া লৈ এক ভালকৈ ধুই ললোঁ ধুই পেলাই এতিয়া মই আমখিনি ধুনীয়াকৈ বাকলি গুচাই ল'ম এয়া বাকলি মই ধুনীয়াকৈ গুচাই ল'লোঁ এতিয়া গুচাই পেলাই চব ধুনীয়াকৈ গুচাই ল'লোঁ এয়া গুচাই পেলাই মই আকৌ এবাৰ ধুই আনিলোঁ আনি পেলাই এতিয়া মই ইয়াক পাতল পাতলকৈ কাটিম এয়া কাটি মোৰ হৈ গ'ল এতিয়া মই আহিম এতিয়া আকৌ এবাৰ ধুই লৈছোঁ কেঁচা আমৰ আঠা থাকে ন ধুই এতিয়া মই এটা ষ্টিলৰ পাত্ৰত এনেকৈ দি দিছোঁ দি পেলাই মই ইয়াত পানী দিছোঁ পানী দি এতিয়া গেছত পাতি দিছোঁ এয়া উতলিছে চব উতলিছে এতিয়া উতলিলে পূৰা সিজিব লাগিব আমখিনি সিজি গ'ল ধুনীয়াকৈ এতিয়া মই বল এটা লৈছোঁ তাৰ ওপৰত চালনী এখন লৈছোঁ চালনীখনত এতিয়া মই আমখিনি ঢালি দিলোঁ পানীখিনি তলত পৰি গ'ল পানীখিনি মই পেলাই দিম এয়া চব পেলাই পেলাই মই এতিয়া আমখিনি ধুনীয়াকৈ হাতেদি এনেকৈ চালনীৰ ওপৰত খচি দিম এয়া তলত ধুনীয়াকৈ পৰি গ'ল জাবৰখিনি থাকি গ'ল জাবৰখিনি পেলাই দিম এতিয়া এই কেৰাহী এখন পাতিলোঁ গেছত পাতি পেলাই এতিয়া আমখিনি যে পিহিছিলোঁ সেইখিনি মই কেৰাহীত দি দিলোঁ দি পেলাই মই এতিয়া চেনি দিম ইয়াত আন্দাজমতে দিব মোৰ আম সৰহ যে সেইকাৰণে মই ইয়াত 3 গিলাচ চেনি দিম পূৰা এয়া 3 পোৱাই হ'ল মোৰ চেনি এয়া দি পেলাই মই ভাল ধৰণে লৰাই ল'ম এয়া চেনি গলি গ'ল আমৰ লগত মিলি গ'ল এতিয়া ধুনীয়াকৈ লৰাই থাকিম এতিয়া মই অলপমান ভিনেগাৰ দি দিছোঁ কাৰণ বেয়া নহ'বৰ কাৰণে কেইদিনমান ৰাখিব লাগিব খাবলৈ একেদিনাই খাবতো নোৱাৰি ন সেইকাৰণে ভিনেগাৰ দি দিছোঁ এতিয়া ভাল হৈ থাকিব ভিনেগাৰ দিলে এতিয়া এয়া মই খুব চিটিকনি পৰে যে সেইকাৰণে ঢাকনখন এনেকৈ লগাই দিম গেছটো কমাই দিছোঁ লাহে লাহে নিজেই সিজি থাকিব পানীও শুকাই যাব চেনিও গলি যাব ধুনীয়াকৈ মিলি যাব আমৰ লগত এয়া চাওক কিমান শুকাই গ'ল মোৰ কালাৰো ইমান ধুনীয়া হৈছে কিছুমানে ফুড কালাৰ দিয়ে মই নাই দিয়া মোৰ আমৰ কালাৰে হালধীয়া এয়া মোৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ আমৰ জাম এয়া ৰেডি এতিয়া ঠাণ্ডা হ'লে মই বটলত ভৰাই ল'ম এয়া ঠাণ্ডা হৈ গ'ল মই বটলত ভৰাই ল'লোঁ এতিয়া বটলত ভৰাই ফ্ৰিজত থৈ দিম তাৰপিছত এয়া চাওক মই ব্ৰেডত লগাই এয়া খাইছোঁ খাবলৈ লৈছোঁ খুব ধুনীয়া হৈছে জেলিখিনি এনেকৈ বনাই খাবচোন খুব ভাল লাগে খাবলৈ কিনা খোৱাতকৈ এনেকৈ খোৱা দি লৈ আহিছোঁ কালি আকৌ লগ পাম